নমস্কাৰ, মোৰ নাম মাধুৰ্য ভূঞা। আজি আপোনালোকক মই বিশ্বনাথ চাৰিআলি ৰেল গেটত অনুষ্ঠিত হোৱা উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসত এঞ্জেলা চাংমাই বক্তব্য দেখুৱাম। বল জয় গুরু শঙ্কৰ সৰ্বগুণা কৰ জাতি তুহাৰী চৰণকো ৰেণু পদকোটি বাৰে কৃষ্ণ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আমাৰ এই সৌভাগ্য যে ইমান দিনৰ পৰা শুনি থকা এই ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা বিশ্বনাথ চাৰিআলি ৰেলগেট ষ্টেডিয়ামত আয়োজন কৰা এই বিশেষ ৰাস মহোৎসৱস্থলীত আমি উপস্থিত থাকিবলৈ আচলতে সুযোগ লাভ কৰিলোঁ। গতিকে এই সুযোগখিনি প্ৰভু ভগৱন্তই হয়তো মিলাইছে, গুৰুজনাৰ কৃপা আছে, সেইবাবে আপোনালোকৰ মাজত অকণমান সময় আশীৰ্বাদ গ্ৰহণ কৰিবলৈ যে সুযোগ লাভ কৰিছোঁ তাৰ বাবে প্ৰথমেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাৰ বাবে আমি আচলতে ৰাস মহোৎসৱ আয়োজন কৰোঁ। গতিকে সেই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাই মনৰ দুই এটা কথাহে আপোনালোকক কৈ যাম। আমি আৰম্ভণিতে এটা কথা কৈ লওঁ যে আজিৰ অনুষ্ঠানটিত যদিও আমি এই দায়িত্ব পালন কৰিবলৈ আহিছিলোঁ, কিন্তু লগতে আৰু এটা দায়িত্ব লৈ আহিছোঁ যে ND24ৰ জৰিয়তে আমাৰ যিটো এটা অনুষ্ঠান আছে কথম বীক্ষণ, গতিকে সেই কথম বীক্ষণ অনুষ্ঠানটি আজি ইয়াত কৰিম বুলি আমি আহিছিলোঁ। সেইবাবেহে আমাৰ সৈতে দুগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট আহিছে। তেখেতলোকে খুব সুন্দৰকৈ শিশুলীলা ভাগ ৰেকৰ্ডিং কৰিব আৰু কাইলৈ আপোনালোকে 7:45 ND24ত চাবলৈ পাব। আমি যিহেতু আহিছোঁৱেই, গতিকে আমি ভাবিলোঁ যে শিশুসকলৰ যি প্ৰতিভা এই কথাখিনি অকণমান আমি সেই ধৰণে যদি উপস্থাপন কৰিব পাৰোঁ তেন্তে আমাৰে সৌভাগ্যৰ কথা হ'ব। গতিকে সেই উদ্দেশ্যটো যাতে আমাৰ সফল হয় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। ৰাস মহোৎসৱৰ সময় এয়া। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ বন্দনা, কৃষ্ণ বন্দনাৰে চৌদিশ মুখৰিত হৈছে। আপোনালোক সকলোৱে জানে ৰাস মহোৎসৱৰ তত্ত্ব। এঞ্জেলা চাংমাই নতুনকৈ অসমবাসীক ৰাস কি, ৰাস মহোৎসৱ কি, কৃষ্ণ কথা কি সেয়া বুজোৱাৰ প্ৰয়োজন নাই, কিন্তু আধ্যাত্মিক এটা পৰিৱেশ যে সৃষ্টি হৈছে আমাৰ মাজত আকৌ, সেই কথাটোৰ বাবে আমাৰ এতিয়া খুব ভাল লাগে। যদিও আমি কৈ থাকোঁ যে আধ্যাত্মিক চেতনা লাহে লাহে নোহোৱা হৈছে, কিন্তু যেতিয়া বিশ্বনাথৰ দৰে এনে ঠাইত, কলিয়াবৰৰ দৰে ঠাইত, যেতিয়া মাজুলী, ধেমাজি, লখিমপুৰ, নলবাৰী, পলাশবাৰী এই ঠাইসমূহত যেতিয়া আমি যেতিয়াই গৈছোঁ যে ৰাসৰ আখৰা কেনেকৈ চলিছে চাবলৈ, তাত যেতিয়া দেখিছোঁ যে একেবাৰে কনিষ্ঠৰ পৰা একেবাৰে জ্যেষ্ঠলৈকে সকলোৱে ৰাসৰ বাবে ওলাই আহিছে। কলিয়াবৰত কালি দেখিলোঁ যে 80 বছৰীয়া বৃদ্ধই গোপী নাচিছে, সৰগ বৰগ খোজ, কিন্তু গোপী নাচিবলৈ এৰা নাই। পুৰুষৰ এখন বিশেষ ৰাস হয়। প্ৰভু ভগৱন্তৰ বাবে বুলি যে তোমালোকে আহিছা, মোক যে স্বামী বুলি ভাবি আহিছা, তোমালোকে নাহিলেও মই অন্তৰৰ দৃষ্টিৰে তোমালোকৰ মাজত থাকিলোঁহেঁতেন। গতিকে তোমালোকে তোমালোকৰ ঘৰখনৰ পৰাও মোক আৰাধনা কৰিব পাৰা, এনেকৈ প্ৰভু ভগৱন্তই কৈছে। কিন্তু নাই, গোপীসৱে নামানে যে আহিবই লাগিব প্ৰভু, তুমি আমাৰ সৈতে তুমি নৃত্য কৰিবই লাগিব। আৰু গুৰুজনাই সেয়া উল্লেখ কৰি থৈ গৈছে কি পৰৱৰ্তী মুহূৰ্তত সেই ভগৱান শ্ৰীকৃষ্ণৰ সৈতে গোপীসকলৰ যি নৃত্য সেয়াই ৰাসলীলা। পৌৰাণিক বহু কথা আছে। এতিয়া ৰাধাৰ চৰিত্ৰটোক লৈ বহুখিনি বিতৰ্কও আছে যে সঁচাকৈ ৰাধা আছিল নে। আপোনালোকেও হয়তো এই কথাখিনি পঢ়িছে যে ৰাধা সঁচাকৈ আছিল নে নাই, ৰাধাৰ চৰিত্ৰটো সঁচা হয় নে নহয়, বহুখিনি লোক কথা আছে। গুৰুজনাৰ দৃষ্টিভংগীত যদি চাই ৰাধাৰ চৰিত্ৰটো কিন্তু বৰ বেছিকৈ প্ৰাধান্য দিয়া হোৱা নাই, কিন্তু তথাপিও আমি স্বীকাৰ কৰোঁ কি যে ৰাধাৰ চৰিত্ৰ এটা আছে। ৰাধাক ভক্তি মাৰ্গৰ অৰ্থাৎ এগৰাকী গোপিনী, এগৰাকী ভগৱত হিচাপে এটা আভাস দিলেই তেওঁলোকে বুজি পাব। গতিকে আধ্যাত্মিক চেতনা জীয়াই তুলিবৰ বাবে অসমৰ বাবে এই ৰাস মহোৎসৱৰ প্ৰয়োজনীয়তা আছিল, প্ৰয়োজনীয়তা আছে আৰু ভৱিষ্যতেও থাকিব। মঞ্চত উঠাৰ আগতে আকৌ সেই নামতিৰ কথাটো ক'বলৈ কৈ পঠিয়াইছে কেইবাজনেও, হয়তো সামাজিক মাধ্যমত দুই একে সেয়া চাইছিল, সেইবাবে হয়তো ক'বলৈ কৈ পঠিয়াইছে। তেওঁ নক'লেও সেই তিনিগৰাকী ব্যক্তিয়ে বেয়া পাব। গতিকে তেওঁলোকৰ অনুৰোধটো ৰাখিহে কিন্তু এই সাধুটো ক'বলৈ আগবাঢ়িছোঁ দেই। অকণমান নামতি আৰু লিটিকাই সাধুটোত তেখেতলোকৰ অনুৰোধৰ প্ৰতি এতিয়া ব্যক্তিকেইগৰাকী মই যিহেতু নাম গম নাপালোঁ, তথাপিও ইয়াৰ পৰাই জনাইছোঁ আপোনালোকৰ বাবে আকৌ এবাৰ কৈ দিছোঁ সেই কাহিনীটো। এতিয়া লিটিকাই আৰু নামতিৰ কাহিনীটো, লিটিকাই আৰু নামতি এই যে আমি ঈশ্বৰ ভকতিৰ বাবে যাওঁ, নাম ধৰ্ম পালন কৰোঁ, এনেকুৱা এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছিল। নামতিয়ে নাম লৈ থাকে, নাম গাবলৈ যাওঁতে লগত লিটিকাইক লৈ যায়। লিটিকাইক লৈ যায় এইবাবে যে নামতিয়ে যিখন ভাৰ লৈ যায়, ভাৰখন বৰ গধুৰ, সেইখন দাঙিবলৈ অকণমান কষ্ট হয়, গতিকে লগত এগৰাকী লাগে আৰু। গতিকে লিটিকাইক লৈ যায় আৰু যেতিয়া পদবোৰ পাহৰি যায়, পদবোৰ সোঁৱৰাই দিবৰ বাবে লগত সেই লিটিকাই থাকে। নামতিয়ে নাম লয়, লিটিকাই মনত পেলাই থাকে ভকতৰ মাজত বহি। কিন্তু এটা কথা, লিটিকাই মনত দুখ, কাৰণ যিকেইটা টকা পায়
এটকা 4 অনা তাৰ কিন্তু সেই পইচাটোৰ বেছিভাগ নামতীয়ে লয় অৰ্থাৎ এটকা 4 অনাৰ এটকাটো নামতীয়ে লয় 4 অনাটো লিটিকাই দিয়ে লিটিকাইটো মনৰ হেতু কথা বেয়া লাগিয়ে আছিল একেলগে আমি আহু নামলে ভাৰখন মই ল পদ মই মনত পেলাই দিও তেওঁলোকৰ টকাটো বেছি কৈ লয় এই কথাটো মনত আহি আছিল সেইটো মনত আহি থকাৰ বাবে কি কৰিলে যে নহয় এদিন একদম চেক বুজিও ধৰাই যাব ধৰিব লাগিব তাৰ পাছত এদিন তেনেকুৱা এটা সুযোগ পালে নামতীয়ে নাম আৰম্ভ কৰিছে হে বনমালী জগমোহন ৰাম সুখে দুখে মুখে যিয়ে বোলে ৰাম ৰাম গাইছে নাম এতিয়া নামটো পাহৰি থাকিলে নহয় কাৰ নামটো ক'ব লৈছিলে হে বনমালী জগমোহন ৰাম হে ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম এনেকৈ সুধিছে লিটিকাইলে চাই সুধিছে লিটিকাইটো নামৰ মাজত বহি আছিল লিটিকাইটো ভাবিয়ে আছিল না এদিনটো সুযোগ পাম তাৰ পাছত লিটিকাই পাল লিটিকাই নকয় হে বনমালী জগমোহন ৰাম এই শিকি এটা ভাগত পাওঁ মই কিয় গাম লিটিকাই নাগায় এতিয়াতো লাজ পাই মৰিব নামতি কি হ'ব আকৌ কৈছে হে বনমালী জগমোহন ৰাম ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম লিটিকাই নকয় হে বনমালী জগমোহন ৰাম শিকি এটা ভাগত পাওঁ মই কিয় গাম তাৰ পাছত ভাবিছে যে নাই এই কথাই কথা নহয় পইচা ভাগ দি দিয়াই যাওক লগে লগে আকৌ সিদ্ধান্ত ল'লে নামতীয়ে যে কিবা এটা কৰিম হে বনমালী জগমোহন ৰাম তেনেহ'লে আজিৰ পৰা সমানে ভগাই খাম তাৰ পাছত লিটিকাই মুখৰ ধুনীয়া এটা হাঁহি আহি গৈছে লগে লগে লিটিকাইও কৈছে হে বনমালী জগমোহন ৰাম তেনেহ'লে তাৰ নাম প্ৰভু জম্বুমান কৈ দিছে তেতিয়া পইচা পাতিৰ কথা আহিল কাৰণে মাজত অকণমান খেলি মেলি হৈ গ'ল পইচাটো অকণমান কম হৈ গ'ল কাৰণে লিটিকাই মনৰ পৰা মানি ল'ব পৰা নাছিল কথাখিনি উল্লেখ কৰিলোঁ সেই বিশেষ 3গৰাকী ব্যক্তিৰ বাবেহে আকৌ কথাখিনিৰ মাজলৈ আগবাঢ়িছোঁ এই ঠাইখিনিত উপস্থিত হৈ মই আৰু এটা কথা এইখন মঞ্চত কৈ থৈ যাবলৈ পালে সুখী হ'ম আৰম্ভণিতে যদিও ব্যক্তি এগৰাকীয়ে খুব সুন্দৰকৈ উল্লেখ কৰিছিলেই যে অনুষ্ঠান এটি জীয়াই থাকিবৰ বাবে আচলতে সকলোৰে সহায় সহযোগিতা খুব প্ৰয়োজন হয় গুৰুজনাই যেনেকৈ সাম্যবাদৰ ধাৰণাৰে কোনো ধৰণৰ জাতি কোনো ধৰণৰ ধৰ্মৰ বিচাৰ নকৰাকৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে মাতি আনি নামঘৰৰ দৰে এখন মঞ্চ সাজু কৰিছিল তাৰ পাছত সত্ৰ এই যে মঞ্চখন সাজু কৰি দিছিল তাত একতাৰে থাকিবৰ বাবে আৰু সেই আদৰ্শটোৰে বাদ বুলি আমিও বিভিন্ন অনুষ্ঠান যেতিয়া আমি আয়োজন কৰিছোঁ আমি কোনো জাতি ধৰ্ম বৰ্ণ ভাষা আমি প্ৰভেদ ৰাখা নাই বিশ্বনাথ চাৰিআলিৰ ৰাসখন সেইবাবেই বিশেষ যে ইয়াত প্ৰতিটো ধৰ্মৰ ব্যক্তি অংশগ্ৰহণ কৰিছে বিশেষকৈ ইছলাম ধৰ্মৰ ব্যক্তিসকলৰ সহযোগিতাৰ বাবে কিন্তু মই ধন্যবাদ জনাইছোঁ যে ৰাস মহোৎসৱ চলি তেখেতলোকে এখন পুৰণ দিছে এইটো খুব ভাল লগা কথা যে একতাৰ এনাজৰীডাল ইয়াত দেখিবলৈ পোৱা গৈছে কালিও দেখিছিলোঁ কলিয়াবৰত তেনে এটা পৰিৱেশ বিভিন্ন জাতিৰ বিভিন্ন ধৰ্মৰ লোকে একেলগে মিলি এই কৃষ্ণ সংস্কৃতিত নিমজ্জিত হৈছে আমাৰ উদ্দেশ্য কি এটাই থাকিব লাগে যে ভিতৰত কৃষ্ণ ভগতি মুখত যদি আপুনি কৃষ্ণ নাম লৈছে এবাৰ যদি দিনটোত হৰি নাম উচ্চাৰণ কৰিছে তেন্তে সেই হৰি নামৰ মাজত অকণমান ঈশ্বৰৰ